হাই ফ্ৰেণ্ডছ, আজি আকৌ আপোনাৰ লগত এটা ভিডিঅ' আগবঢ়ালোঁ। তো ভিডিঅ'টো মানে আজি প্ৰেংক কল হ'ব। মোৰ মানে লগৰ ছোৱালী এটা মানে দাদাৰ নিচিনা। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো এতিয়া প্ৰেংক কলটো আমি আৰম্ভ কৰোঁ। লগটো মানে ফোনটো লাগক। গান চানা হেল্ল'। অঁ, নাম্বাৰটো ক'ত লাগিছেনো? অঁ, আপুনি ক'ত ঘৰ আপোনাৰ? বিদেশত। আপুনি কিবা কাম কৰে নেকি? কিবা কাম কৰে নেকি আপুনি? কিহৰ কাম কৰে? অঁ, আপোনাক মানে এটা নিমন্ত্ৰণ জনাব খুজিছিলোঁ আৰু আপোনাক মানে এটা নিমন্ত্ৰণ জনাব খুজিছিলোঁ। মানে ফুচকাৰ দোকান এখন খুলিম বুলি ভাবিছিলোঁ। ফুচকাৰ দোকান এখন খুলিম বুলি ভাবিছিলোঁ। আপোনাৰ ফিতাটো কাটি দিব লাগে আপুনি আহি কিনে। গধূলি নহয়, মানে ফিতাটো কাটিব লাগে, মানে কালি লাগিব আৰু। হয়, জনাম নহয়, সঠিককৈ কোৱা আৰু মানে আমি ফিতাটো মানে যোগাৰ কৰিম আৰু। হয়। হেল্ল'। নহয়, অলপ টাইম কথা কওকচোন, কাম কৰিব। শুনাছো, মোৰ কথাটো শুনা। হেল্ল'। আপুনি আহিব না খাটাংকৈ কওকচোন। কিয় ফুচকাৰ দোকানত কি আপুনি কি লাজ লাগে নেকি? ফুচকাৰ মানে উদ্বোধনী কৰিব, ফিতাটো কাটিব। আপোনাক লাগালে ঘৰৰ পৰা আনিব যাম। হেল্ল'। 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 কাটি দিলে ৰ'ব, আৰু ফোন মাৰি আছোঁ। ৰ'ব, ফোনটো কাটি দিলে আৰু মাৰোঁ। গান চাওঁ না তাৰ বেছি কৰা নকৰিবা এবাৰ। হেল্ল'। অঁ, ফোনটো যে কাটি দি আছোঁ, কিয়? ব্যস্ত মানে অলপমানতো টাইম দিয়ক আমাক। নহয়, 5 মিনিটটো টাইম দিয়ক। কিয়? এনে আপোনাৰ ক'ত কাম কৰেনো? মই যাই আছোঁ মানে। এনে আপুনি ক'ত কাম কৰে? মই মানে যাই আছোঁ আপোনাক নিব, মানে ফিতাটো কাটিব। হয় নেকি? বিদ্যাৰ কোনখিনিত? বিদ্যা চকতেতো মই আছোঁ। হয়, বিদ্যা চকৰ মেইন চকৰ সেইখিনিতে আছোঁ। গছৰ লাইনত আপুনি দানাৰ দোকান দিয়ে নেকি? অঁ, দানাৰ দোকানৰ কাষতে আছোঁচোন। আপুনি দেখোন কাম কৰি আছে। পিছে সেইকাৰণে ফোন কৰিলোঁ, দানা লাগিছিল মানে 2 বেগ মান। কাটি দিলে ৰ'ব, আৰু এবাৰ ফোন মাৰি আছোঁ। মজা হৈছে দেই, আৰু একবাৰ ফোন কৰিছোঁ ৰ'ব, কাটি দিলে। বা কাটি দিছে ৰ'ব, আৰু এবাৰ ফোন মাৰিবা। এই লাষ্ট। কাটি দিছে লাষ্টবাৰ। এই লাষ্ট ফোন মাৰিম। কাটি দিছে ইয়াত। তো ফ্ৰেণ্ড, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা, আৰু ফ্ৰেণ্ডৰ মাজত অলপ শ্বেয়াৰ কৰি দিবা। তো আজিলৈ বাই বাই।